নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি হ'ল বসন্ত উৎসৱ উপলক্ষে ইউনাইটেড ক্লাবে আয়োজন কৰা ভেকচন প্ৰতিযোগিতা। এয়া আমাৰ প্ৰতিযোগী ভেকচন প্ৰতিযোগিতাৰ ৰেডি হৈ আছে। ভেকচন প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল ক'ৰ পৰা আহিছে আপোনালোকে? মোৰ ইয়াতে পাঠশালাতে ঘৰ। পাঠশালাতে ঘৰ আপোনাৰো? টিহু। ঠিক আছে, শুভেচ্ছা থাকিল, ভালকৈ দিব। এয়া অসম আহি কিনে ৰাজস্থানৰ পৰা অসমৰ ছোৱালী पूरा पटाई लोले राइसकल। कैसा लगा आपको? मुझे बहुत पसंद आया यार। असम की लड़की कितनी औसम है, कितना ब्यूटीफुल है। और इसने बताया कि इसको बिहू डांस भी आता है, तो मैं दीवाना ही हो गया क्योंकि मैं असम का ना जो। आपको अच्छा लगा? तो आई लव यू बेबी, तुमको मुझे बहुत अच्छा लगा। तुमको तो मैं शादी करके घर लेके ही जाऊंगी। तुम्हारे हस्बैंड को बोलो कि तुम राजस्थान चल रही हो मेरे साथ। খুৰী দেউ আজি আগতে আহি বহি আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। এয়া ভেকচন প্ৰতিযোগিতাৰ কেইটামান দৃশ্য। राजस्थानी फोक सॉन्ग है ना भैया जी, तो हम वो राजस्थानी फोक सॉन्ग अगर आप सुनना चाहोगे तो मैं थोड़ा सा सुनाना चाहती हूँ। मट्टी मारो केसरिया बलम कर आवेश। राजस्थान का सबसे एक मशहूर डांस है, डांस का नाम क्या है? घूमर भैया जी। राजस्थान में एक गुलाबी शहर है, गुलाबी शहर को कहते हैं। मैं पिंक सिटी से होगा, उसको जयपुर हमारा सिटी का नाम। এখেতসকল ভেকচন প্ৰতিযোগিতাৰ বিচাৰক। আমাৰ ভেকচন প্ৰতিযোগিতাৰ বিচাৰক জনাব পাৰিলে মানে ইমান চবৰে ভাল হৈছে, তো কেনেকৈ আপোনালোকে মানে আমাৰ প্ৰতিযোগিতাটো একদম বহুত প্ৰতিযোগী ইতিমধ্যে আমাৰ হৈছে, প্ৰায় 33-40 গৰাকী আৰু সুন্দৰ হৈছে, উন্নত মানদণ্ডৰ হৈছে। প্ৰতিযোগীগৰাকীয়ে ভাল কৰিছে। এতিয়া আমি বিচাৰকৰ সিদ্ধান্ত মতে যি বঁটা আছে তাক আমি প্লাছ মাইনাছ কৰি মানে সূক্ষ্মভাৱে বিচাৰটো আমি কৰিম এতিয়া। আৰু আমাৰ ওডিয়ন ক্লাব, আমাৰ যিটো ইউনাইটেড ক্লাব, তেওঁলোকে যি এইটো প্ৰচেষ্টা তেওঁ সম্পূৰ্ণৰূপে সফল হোৱা বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। কি ক'ব আজিৰ এই ভেকচন প্ৰতিযোগিতাটোৰ বিষয়ে আপুনি? ভেকচন প্ৰতিযোগিতা যথেষ্ট উন্নত মানদণ্ডৰ হৈছে। প্ৰতি বছৰে আমাৰ যিটো ইউনাইটেড ক্লাবৰ মানে ভেকচন প্ৰতিযোগিতা মানে হৈ থাকে, ইউনাইটেড সন্ধিয়াৰ লগত সংগতি ৰাখি অতি উন্নত মানদণ্ডৰ হৈছে। আৰু এইবাৰ প্ৰত্যেক বছৰে আৰু চবতছে ডাঙৰ কথা, এইবাৰ প্ৰতিযোগী আমাৰ বহুত দূৰৰ পৰা আহিছে। আমি যিমান আশা কৰিছিলোঁ তাতছে আমাৰ বহুত বেছি দূৰৰ পৰা আহিছে। শুৱালকুছিৰ পৰা আহিছে, পলাশবাৰীৰ পৰা আহিছে, মিৰ্জাৰ পৰা আহিছে, কলকাতাৰ পৰা আহিছে। গতিকে এই এটা শুভ লক্ষণ। তাৰমানে ইয়াৰ দ্বাৰা এটা কথা প্ৰথম নহয়, ইয়াত মানে লিগেল জাষ্টিফিকেশ্যন হয়, ইয়াৰ যিটো জাজমেণ্ট হয় লিগেল হয়। আৰু সেইকাৰণে নিশ্চয় প্ৰতিযোগিতাই আমাৰ প্ৰতিযোগিতাৰ পৰা আগফালো হৈছে আৰু সেইকাৰণে আহিছে। গতিকে এইটো আমাৰ কাৰণে শুভ লক্ষণ আৰু অদূৰ ভৱিষ্যতে ইয়াতকৈ আৰু উন্নত মানদণ্ডৰ প্ৰতিযোগিতা হ'ব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয়। কি ক'ব? ভেকচন প্ৰতিযোগিতা আমাৰ ভাল লাগিল। বহুত বাহিৰৰ প্ৰতিযোগীও আহিছে, আমাৰ ৰাইজে উপভোগ কৰিছে, এইখিনিয়ে আৰু। এই খহক পুৰা ভাগৰ লাগি গৈছে চাগে, কি ক'ব দাদা? মই আৰু কি ক'ম আৰু, ভেকচনখন প্ৰতি বছৰে চলাই আহিছোঁ আৰু এই বছৰো চলাইছোঁ আৰু বিহু ৰঙালী বিহুটো চলাওঁ। আৰু আমাৰ ভেকচন প্ৰতিযোগিতাখন ভালেই হ'ল। এইবাৰ গুৱাহাটী, আঠগাঁও, মিৰ্জা, শুৱালকুছিৰ পৰা আহিছে, প্ৰতিযোগীৰ সংখ্যা বহুত বাঢ়িছে। সেইকাৰণে আমাৰ ভেকচন প্ৰতিযোগিতাখন চলাত বহুত ভাল লাগিল। এইখিনিয়ে কৈছে, মোৰ কথাখিনি সামৰিছোঁ। মেলা চালু ठीक है भैया जी, आप लोगों से मिलकर राम राम। राम राम जी। राम राम सर, खंबा गानी जी।
আমাৰ মায়ে ৰাখিছিলে পানে দেউতাই ৰাখিছিলে মোৰ উপাধিটো একদম ফুল কুমাৰী ক'ৰ পৰা আহিছে আপোনালোকে চাংচাৰী আৰু শুৱালকুছি চাংচাৰী আৰু শুৱালকুছি বা বহুত দূৰৰ পৰা আহিছে শুভেচ্ছা থাকিল ভালকৈ দিব ঠিক আছে পুৰা একদম হাই ফাই হৈছে কোনো কম বেছি নাই মানে দেখা যাওক কি কৰে বিচাৰকে কেনেকুৱা লাগিল চালে নে ভেকচন চালোঁ আমাৰ ক্লাবৰে সদস্য হওঁ মই গতিকে ভেকচনখন ভালেই লাগিল শুৱালকুছি পুঠিমাৰি আমাৰ লোকেলখিনিও আছে আন লোকেল বহুত দূৰৰ পৰা আহিছে গতিকে গোটেইখিনি ভেকচনৰ মানুহখিনি উৎপাদনে পাৰ হ'ল ভাল লাগিল লোকেলৰ কাৰণে বা ভণ্টি বুলিয়ে ক'লোঁ ভণ্টিয়ে কথা পাইছে মানুহবিলাকৰ হাঁহি ফূৰ্তি ধেমালি তেনেকুৱা প্ৰতি বছৰে হয় ভাল লাগে আৰু এনেকুৱা হ'লে আৰু ভাল লাগে মানে আৰু আগুৱাই যাওঁ নিজৰে উৎসাহ এটা পোৱা যায় ঠিক আছে Sakal আছে সঁচাকৈ ডুপ্লিকেট মৰি দিছা নাই দাদা
এক নম্বর মাল আছে ডাঙৰ নেকি লাগিব পুতলা লাগিব নেকি ক'ৰ পাইছে আৰু কি লাগিব ডাঙৰ দি বাইকো দিবা লাগিব অ তো
পৰকীয়া প্ৰেমৰ পৰা আঁতৰি থাকি সংসাৰ সুখেৰে চলাওঁ পৰকীয়া প্ৰেমৰ পৰকীয় প্ৰেম অতি ভয়ানক। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব, আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।